হেল্ল' গাইজ, কি খবৰ? আৰু যোৱাকালি আহিছোঁ আমি মাৰ ঘৰলৈ। যোৱাকালি যিহেতু নতুন খোৱা আছিলে, নতুন খোৱা নবাবনো যোনে যি কয় আৰু এইটো চলাৰ মেইন বস্তুটো হয় ঠাকুৰ। এইটো মানে লাগিবই, এনেতো মূৰ্তি নাই, পূজাৰ দিনা এইটো লাগে। আৰু আমি আহি পাই ইফালে মানে পূজা পাতিছে পূজা, আৰু আহি পাই যিহেতু ধুনু লাজ কৰে, সেইবাবে মোৰ পৰা একেবাৰে আঁতৰ নহয়। আৰু পঢ়ি এনেকৈ মই অলপকৈ ভিডিঅ' লৈছোঁ। আৰু এইটো পাকঘৰত ৰুটি আৰু চাহ বনাইছে, যিহেতু সকলোৱে উপাস নুন নিদিয়াকৈ। তাৰপিছতে সকলোৱে সেৱা লৈছে আৰু মনৰ আশাবোৰ প্ৰকাশ কৰিছে নিজে নিজে, আৰু যাতে ভুল ভ্ৰান্তি নহয় সেইবোৰ। তাৰপিছতে ইফালে ধুনু ট্ৰেক্টৰ দেখি মানে ট্ৰেক্টৰ পাগল চাইছে। আৰু এইফালে হাঁহ, যিহেতু বহুজনে বহু ধৰণৰ কৰে, কিছুমানে বলি উচৰ্গা, আৰু একেবাৰে নিখুঁত হ'ব লাগিব, একো খুঁত থাকিব নালাগিব। সেইবাবে মা সাৱধানেৰে ৰছীডাল কাটি দিছে, আৰু এইফালে গা ধুৱাই দিছে। শান্তি পানী ছটিয়াই দিলেও হয়। আৰু এইফালে পাৰ এযোৰ, আৰু এয়া ভতিজা, ই ধতুৰাৰ গুটি উলিয়াইছে আৰু কৈছে এইখিনি বোলে কাৰোবাক লাভাৰ গুটি বুলি ঠগি দিব। আৰু এইফালে বলি প্ৰথাটো আৰম্ভ হৈছে, সকলোৱে চুলিখিনি এৰি দিছে, এনেকৈ দিব লাগে বোলে। ফটা টটা পিন্ধুৱাই লৈছে সেন্দুৰৰ, আৰু ধুনুই চাব লৈছে, কিন্তু মই একেবাৰে চাব দিয়া নাছিলোঁ, লগতে ময়ো চোৱা নাছিলোঁ। সকলোৱে এনেকৈ আঁঠুকাৰি সেৱা লৈছে। আৰু এইফালে পূজা সমাপ্ত হোৱাৰ পিছতে হাঁহ পাৰ চাফা কৰি আছে, চব্জিখিনিও কাটি আছে। আৰু এইফালে ৰান্ধনীয়ে ভাত দালি এইখিনি তুলি দিছে। আৰু এয়া হ'ল প্ৰসাদ, যিহেতু মই পিছত প্ৰসাদটো খালোঁ, তেতিয়াই মই ভিডিঅ'টো লৈছোঁ এইটো। আৰু অলপ পাছত মাছ মাৰিলে, মাছ মাৰি আনি কাটিও দিলে বেচেৰা। মানে কি ক'ম, যিহেতু মানুহ নাই, আৰু ঘৰৰে মানুহ, এইখিনিতো কৰিবই লাগিব হয়নে? আৰু এইফালে সন্ধিয়া হ'ল, মাছ চাকি জ্বলালে, কিন্তু ৰন্ধা বঢ়া এতিয়ালৈকে শেষ হোৱা নাই। এতিয়াহে মেইন আকৰ্ষণীয় বস্তুটো বনাই আছে নিজৰ সোৱাদ মতে। আৰু এইফালে ধুনুৱে খেলি আছে। এয়া হ'ল হাঁহৰ মাংস, আৰু সেয়া দেখিছেনে কলপাত, কিন্তু কিনা পাতো আছিল। এইখিনি ঘৰৰ মানুহখিনি কলপাতত খালে। আৰু শেৱালিডাল দেখিছেনে?